তো আসসালামু আলাইকুম নমস্কাৰ পুনৰ স্বাগতম কৰিছো মোৰ চেনেললৈ সানি ব্লগছ। তো আশা কৰো আপোনালোক সবে ভালে আছে। তো বলক একো আমনি নকৰাকৈ মোৰ ভিডিওটো আৰম্ভ কৰো। আজি বিশেষ একো এনেকুৱা ভিডিও নাই, যোৱা ভিডিওটো যেনেকুৱা আছিল হেনেকুৱাই হৈছে, মানে আগত যোনটো ব্লগ দিছিল হেনেকুৱাই আছে। আজিও ফুড চ্যালেঞ্জ, আজি ফুড চ্যালেঞ্জ অলপ বেলেগ হ'ব। আজি হ'ব ফুচকা চ্যালেঞ্জ। তো ফুচকা চ্যালেঞ্জ হ'ব মোৰ আৰু সেই বন্ধুজনে যিজন মোৰ লগত কৰিছিল সেইজনে কৰিব। আৰু আজি আইলে দেখাই দিবি আৰু নলেই তোৰ ইয়াৰ লগত হ'ব ফুচকা চ্যালেঞ্জ, দুজনে কৰিম। আৰু যোৱাবাৰৰ দৰে এইবাৰো পানিশমেন্ট আছে, কিন্তু এইবাৰ পানিশমেন্টটো অলপ বেলেগ হ'ব ন, খাতাৰনাক হ'ব। যোৱাবাৰৰ দৰে প্ৰপ'জ কৰা আপিটোটো এইবাৰ একো নহয়, এইবোৰ একো নহয়। সো এইবাৰ অলপ বেলেগ হ'ব, অলপ বেলেগ মানে অলপ চাইড হ'ব। চাই থাকিলে আপোনালোকে গম পাব। তো বলক ভিডিওটো আৰম্ভ কৰোঁ। এতিয়া ইয়াতে ফুচকাৰ কাৰণে তেল দিয়া হৈ গ'ল। এইটো 200 গ্ৰাম ৰিফাইন তেল। তো তেলটো দিয়া হৈ গ'ল। তেলটো দিয়াৰ পিছত লাহেকৈ ইয়াতে আমাৰ হৈ আছে আলু, যোনটো আমি মছলাৰ কাৰণে যোনটো আলু চাটনি, সেইটো আমাৰ আলু বইলটো হৈ আছে। এতিয়া তেলটো হৈছে মানে অলপ গৰম হৈ লওক। গৰম হোৱাৰ পিছত মানে ফুচকাটো আমি মানে নিজে বনাইছোঁ, সেইকাৰণে ৰেডিমেড কিনি আনি পেলাই নিজে বনাইছোঁ। সেইকাৰণে ফুচকাটো মানে নিজে বনাই খাব লাগিব আৰু বেকাৰ কম দামতে খৰচ কৰোঁ। তো এইটো তেলটো হৈ গ'ল। এইটো ফাৰ্ষ্ট মানে এইটো হ'ল পাপৰ, মানে ফুচকাৰ এইটো দিয়ে মানে ফুচকা বনাই। চ' এতিয়া ফাৰ্ষ্ট এইটো মই দিওঁ, চাওঁ ফুলে নে নুফুলে। বিসমিল্লাহ। আপোনালোকে ৰাস্তাত খায় এনেকুৱাই চাওঁ। ফাৰ্ষ্ট ফুচকাটো ইমান ধুনীয়াকৈ তো পানীৰ কাৰণে মানে ফুচকাৰ যিটো পানী লাগে সেইটো পানীৰ কাৰণে তেতলি আৰু পুদিনা, ধনিয়া আৰু এইটো মানে তেতলিটো মানে বাছি লৈছোঁ, এইটো তেতলি। চ' পানীটো বনোৱাৰ পিছত বাকীখিনি আপোনালোকক দেখাইছোঁ মানে। আৰু ৰাইজসকল এতিয়া হৈ গ'ল আমাৰ ফুড চ্যালেঞ্জটো, ফুচকা চ্যালেঞ্জটো। এতিয়া আৰম্ভ কৰিম। ইয়াতে আছে 40, ইয়াতে আছে 40, মানে টোটেল 80 40। ইয়াতে আমাৰ টাইম থাকিব 3 মিনিট। 3 মিনিটৰ ভিতৰত যোনে যিমান খাব পাৰে, যদি ক্লিয়াৰ গোটেইখিনি খাব পাৰে সেইটো জিকিলে। আৰু যদি দুটাৰে মানে খোৱা নহয় মানে কি আধা হৈ যায়, তেনেহ'লে লাষ্টত কাউণ্ট কৰা হ'ব। যাৰ বেছি থাকে সি হাৰিব আৰু যাৰ কম থাকে সি জিকিব। তো এতিয়া মানে ষ্টাৰ্ট কৰি ল'লোঁ লাহেকৈ। তো এতিয়া মানে খোৱাৰ পিছত লাষ্টত যোনে কাউণ্ট কৰা হ'ব মানে সি জিকিব, আৰু যদি বেছি থাকে সি হাৰিব আৰু যাৰ কম থাকে সি জিকিব। আৰু পানিছমেণ্টটো হ'ল যোৱাবাৰৰ দৰে আমি আগৰ ভিডিঅ'টো আছে অলপটো, তো সেইটো হ'ব মানে আননোন নাম্বাৰত মানে জবৰদস্ত হ'ব মানে। আজি চাই হ'ব ভিডিঅ'টো, একদম মানে স্কিপ নকৰাকৈ চাই হ'ব তো ভিডিঅ'টো। তো এতিয়া ষ্টাৰ্ট কৰোঁ আৰু লাহেকৈ খোৱা আৰম্ভ। ৰেডি ক্লিয়াৰ পুৰা ষ্টাৰ্ট। এতিয়া খোৱা আৰু অল দ্য বেষ্ট। stop. এতিয়া চাও কাৰ কেইটা আছে। দে গন তহঁতে 5 10 14টা 14টা 10 15 16 17টা। মাইনুন গুৰু এতিয়া তোমাৰ কি হ'ব? ও আৰু দুটা আছে। আমি চাও নাই হাৰিলো, ডিস্টার্ব কৰিলো, অৱস্থা বেয়া। আগা টাঙাত বাদ দি मैं तो पानी ना हम खाने वाला नहीं है रे, बुलाते हैं मगर जाने का। तो এতিয়া লাহেকৈ
পানিশমেণ্টৰ কাৰণে ৰেডি যোৱাবাৰো হাৰিছোঁ এইবাৰো হাৰিলোঁ মানে ইয়াৰ লগত নহ'ব একদিন ৰ'জ জিকিমে ইয়াৰ লগত নাই একদিন ৰ'জ জিকিমে তো এতিয়া পানিশমেণ্টৰ কাৰণে ৰেডি হ'লো অলপ মানে এইবোৰ চাবা টাবা কৰিলোঁ ৰেডি অলপ তো ভিডিঅ'টো চাই তো ৰাইজসকল এতিয়া ফুচকা চেলেঞ্জটো কমপ্লিট হৈ গ'ল যোৱাবাৰ দৰে মই হাৰি গ'লোঁ এই জিকি গ'ল এইবোৰ মানে এতিয়া যোৱাবাৰ নিচিনা পানিশমেণ্ট ফোন কৰিব লাগিব এতিয়া আৰু ফোন লে ৰে বেটা তাৰপিছত মা দেখিলি এইটো চাগে কোনোবা ডেঞ্জাৰ একদম পাহাৰীয়া অঞ্চল नौकरी नहीं जानता है This call is now being recorded. Hello? হেল্ল' Hi. এইটো ক'ত লাগিছে আপুনি কাক মাৰিছে? মই মোবাইলত মাৰিছিলোঁ এইটো মোবাইলতে লাগিছে বাৰু তেতিয়াহ'লে। অঁ তেনেহ'লে মানে জাগাটো ক'ত আছিল আপুনি কোন জেগাৰ পৰা মাৰিছে? মইতো বাংলাদেশ আমি পাকিস্তান। আছে ভালো আছো নি একদম। কি খাইছ হ্যাঁ। রং নাম্বার। রং নাম্বার না সিধা নাম্বার ঠিক মারছি মানে ক'ব লাগিব हाथ को हाथ रे This call is now being recorded. Hello? হেল্ল' Hi. বাইদেউ নমস্কাৰ Hi. মই মানে এটা সানি নেকি? প্ৰডাক্টৰ কাৰণে ফোন মাৰিছিলোঁ সানি নেকি? কোন চানি কত? কোন চট ফাৰহান। ফাৰহান এক্সকিউজ মি বাইদেউ মই ধৰিব পৰা নাই মানে তেতিয়া মোৰ কামটো সময়তে চলিছে মই ঘৰৰ পৰা ফোন মাৰিছিলোঁ মই ভাইটিৰ পৰা নামটো শুনিছোঁ হেল্ল' ব্লগত থকা এইটো নামে ভাইছে হয় দে ইয়া থাকে। হেল্ল'? হেল্ল' ছোট হয়নে? কোন চট চিনি পোৱা নাই মই গাড়ী চলোৱাটো নহয় এ ব্লগ বনাই আছে যে চিনি পাইছে চাগে हिंदी অসমে মিক্স কৰ মই যে কৈছিলো যে ভিউজ নাপাই হিন্দী অসমে মিক্স কৰ হেল্ল' হেল্ল' কিবা কাৰোবাক কৈছিলা নেকি ছোট নেকি তুমি? কোন চট মই চিনি পোৱা নাই সানি যে ভিডিঅ' ইউটিউবত ভিডিঅ' বনাইছে ভাইটি কোনোবা চটৰ ভিডিঅ' বনাই নেকি ইউটিউবত মই মানে ফাৰহান আহিব লাগি আছে তুমি আছা ক'ত এতিয়া বৰ্তমান মই ঘৰে পূজাত আহিছিলো পূজাৰ পৰা ঘৰত গৈ আছো কাৰ পূজা কেনেকুৱা পূজা কিহত পূজা যজ্ঞ পূজা যে যজ্ঞ পূজা যজ্ঞ পূজা তুমি মোৰ লগত মই ফোন মাৰিছো ন চব মোৰ লগত কথা পাতিব লাগিব ন হা তুমি বেলেগৰ লগত কিয় কথা পাতি আছা কোনোবা চিনাকি মানুহ হয় কোনোবা চিনাকি মানুহ হয় তুমি কথা পাতিব নহয় চিনাকি মানুহ নহয় মোকে মানে চিনাকি ফোনত চবকে চিনাকি লাগে না এইটো কাৰণে তুমি ভালদৰে ক'ব লাগে নে নাই চিনাকি লাগে কি না কাইটা দিলাকে हिंदी इंग्लिश सब 20 কৰ ফোন তো বারে বারে কাটা দেন কে আরে রেকর্ডিং করে তো কিছু মারা না ও রেকর্ডিং করছিস তো This call is now being recorded. আচ্ছা কথা কও নহলি কিন্তু ফোনটো ৰিচিভ নকৰিম মই বারে বারে আপনি ফোনটা কাটি দেন কে হ্যাঁ কার পারমিশন ফোন মারি সময় ব্যালেন্স যাব মোর চার্জ যাব মোর তো ফোন তো বারে বারে কাটা আজিকালি ব্যালেন্স নহয় আজিকালি আনলিমিটেড থাকে আমি আকৌ ব্যালেন্সত জীবনটো খাটাও না সেই কাৰণে কৈছো আজিকালি নাই চোন ব্যালেন্সৰ কিয় নাই 20 টকা ব্যালেন্সৰ 7 দিন চলে আরে নচলে আমার এফালে আছে না তোমার তো বাংলাদেশ বাংলাদেশ ঢাকায় থাকি তুমি ঢাকায় আসলে কি ফোন হয় ভালকে কোৱা না মই ও হেল্ল' ভালকে কথা পাতি আছো না সেইকাৰণে ভালকে কথা নহয় হেল্ল' ভালকে কম মানে মোৰ ভইচটো মানে এটা মোৰ ভাইটি এটা আছে মানে ই ভিডিঅ' বনাই মানে ইউটিউবত তো মোৰ তাৰ নিচিনা লাগি আছে মানে ভইচটো আৰু এটা মোৰ ভাইটি আছে মই অলপমান তাৰ নিচিনাও লাগি আছে তো কনফিউজ হৈ আছো ইহঁতে হয় নহয় এনেকুৱা লাগি আছে সেইকাৰণে কৈছো
অচিনাকি মানে চিনাকি টাইপ লাগি আছে কাৰণে ভালকে কৈ আছো অচিনাকি টাইপ উশাহ নিশাহ লোৱা উশাহ নিশাহ লৈ কথা পাতা উশাহ নিশাহ লৈ কথা পাতা ইমান স্পীড নহয় তুমি শকত নেকি হয় তুমি হয় পিছত দাদাৰেও আছে হয় হা চিয়ৰ হয় গৈ পিছত দাদাৰে আছে কোন কোন হয় দাদাৰে কোন দাদাৰে আছে ৰিমন আছে रिमोन অ ये रिमोन ये छोटो ये फरहान ये सब कौन है भाई নাই নাই হয় এইটো সত্য হয় সত্য এই ৰিমনৰ ৰুমৰ পৰা ফোন কৰিছে তুমি এটা কাম কৰিবা যোনটো আমাৰ মোবাইল গুগল থাকে ন সেইটো উঠাই দিব দিবা আৰু তাৰে গুগলটো তোমাৰ তাতে বহাই দিব দিবা কিয় তুমি চোন সব জানাই নহলে আমাৰ ইয়াতে আমাৰ বাংলাদেশত এটা মন্দিৰ আছে সেই মন্দিৰৰ তলত বহিবা বাবা ঢংকি বাবা বুলি তুমি বহুত টকা কামাব পাৰিবা মই কামাই কামাই বহুত ভাগৰি গলো দেখা বাদ আছে যাম কোৱা নাচিনাকি হয় যদি কোৱা হয় দিয়া চাগে ন কোৱা মেইন টপিকটো কোৱা ভিডিঅ' বনাব চাগে ব্লগ চগ বনাব চাগে সেইকাৰণে ফোন মাৰিছে ন তুমি মোক চিনি পাইছানে হেল্ল' তুমি মোক চিনি পাইছানে নাই পোৱা তুই পাৰা নেকি মোৰ নামটো কোৱা মই ক'ত থাকো কোৱা আক্তাবুল মোৰ মায়ে বাপে এটা নাম দিছে এইটো কোন ছোট হেল্ল' তোমাৰ মাতটো শকত শকত হেন লাগি আছে মই মানুহটো কথা দি নেকি মই পেটলি নেকি অ ভিডিঅ' কল কৰো নেকি তোৰ নেট আছে যদি কল মোৰ কিয় নেট নাথাকো তই সুধছা কিয়া তোমাৰ থাকিব পাৰে নে নাই সেইটোহে সুধছো শকত মানুহ না নেট চেট উৰি যাব পাৰে এই খবৰ মানে নেট উৰি যায় বুলি কোনখন নিউজত দেখিছা আমাৰ বেমানী নিউজত মোক দেখাই দিবিচোন তাৰপিছত বিশ্বাস কৰিম সেইকাৰণে কৈছো মই চিনি পা যদি চিংগেল চিংগেল লাগিম আৰু কোনোবা আছে চুপ ননচেন্স ইমান ফাল্টু কথা পালে ননচেন্স চুপ ৰাখ চুপ ইমান কথা বালি জানো চুপ ফোন ৰাখ ননচেন্স কোনোবা হয় কি এনেকুৱা ফোন মাৰি দিকে ঐ তহঁতে ফোন নামাৰিবি চুপ এতিয়া এইটো মানে নেক্সট মোবাইলটো ফোন মাৰো ফোন মাৰি কৈ দিম এতিয়া ফোন মাৰিলে ডাইৰেক্ট গম পাব ন এই বহুত কাম কৰা যায় এতিয়া আৱাজ শুনো অ দিদি ক'ত আছা তোমাক মই এইমাত্ৰ দেখা পালোচোন ক'ত গৈ আছা হা দিদি অ দিদি কোৱা কোনে গালি পাচ্ছিল থাকে তো ননসেন্স ননসেন্স কুলি হয়েছিল তো কি হৈছে কাক কি কৈছা তুমি কি মোক এই গাঁৱত ঢেকে দিতে লাগি আছে কোনে ননসেন্স কৈছিলে তো কৈছিল ক'ত তেতিয়া নাজানা নিচিনা কৰি নাথাকিবা তোৰ কলাৰত নাম আহে তো মানুহ অ লুকাই চালে কিবা জানুৰ নে কিবা নামিছে বিজানুৰ জানুৰ নে কিবা নামিছে তোৰ কলাৰত এই দিদি চব ময়ে কথা পাতিছো গম পাইছো মই তোমাৰ ভিডিঅ' লাইভ শ্বুট হৈ আছে কি চলি আছে লাইভ হৈ আছে সব গালি মাখান জানে শুনাইছো চাগে ইনষ্টাত নহয় ইউটিউবত চাই ল'বা ভিডিঅ'টো ইউটিউবত ভিডিঅ'টো চাই ল'বা দিদি ইউটিউবত ভিডিঅ'টো চাই ল'বা নাই তই এতিয়া কিবা এটা কৈ দিয়া ভিডিঅ' মানুহে ৰাইজে চাই আছে এই কৈ একো নহয় কৈ দিয়া ভিডিঅ' লাইক কমেণ্ট কৰি দিয়া ভিডিঅ'ত চবে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো টপাই দিব এনেকে হৈ গ'ল দিদি বেয়া নাপাবা হা নাই নাই নাপাম বাই 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 টাটা তো হৈ গ'ল এতিয়া প্ৰেংক কৰিলোঁ আৰু বেছি ক'বলৈ নাই ইয়াতে সামৰিছোঁ আজি মানে অলপ কামো আছে তো সেইকাৰণে ইয়াতে সামৰিছোঁ তো
তো যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি এনেকুৱা ভিডিঅ' লাগে তেনেহ'লে কমেণ্টত জনাব। আৰু যদি মোৰ চেনেলটো আপোনাৰ নতুন চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈ যদি ভিডিঅ' লাগে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। তো ইয়াতে সামৰিছোঁ। জয় অসম। থেংক ইউ।